এভৰিৱান গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? সকলোৰে ভাল চাগে আৰু আমাৰো ভালেই। আৰু আজি একেবাৰে ৰাতিপুৱাৰ পৰাই ভিডিঅ' এটা আৰম্ভ কৰিলোঁ আৰু গুড মৰ্ণিং কৈ দিয়া। গুড মৰ্ণিং। ৰাতিপুৱাৰ পৰা ভিডিঅ' এটা আৰম্ভ কৰিলোঁ। তাকে ভাবিলোঁ আজিৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু তাকে চাই থাকিব ভিডিঅ'টো শেষলৈ আৰু গম পাই যাব। আৰু আজি আমাৰ ঘৰত সকাম অলপো আছে বাৰু, পুথি পঢ়িব আৰু সেয়াই আৰু দেখাই যাম। সেয়া প্ৰথমতে মই ঘৰটো মচি লৈছোঁ। গা ধুই হ'ল বাৰু, গা ধোৱাৰ পাছতহে মই বাৰাণ্ডাখন মচিছোঁ আৰু ৰাতিয়ে মই ঘৰটো চব মচিয়ে থৈ দিলোঁ আৰু সেইকাৰণে ভাবিলোঁ ৰাতিপুৱা বাৰাণ্ডাখন মচি দিওঁ। আৰু এয়া মই ৰেডি হৈ গ'লোঁ। হা বাবু, কি কামত লাগি আছা কৈ দিয়া। ৰঙালাও কাটি আছোঁ, তৰৈ কাটিলোঁ, আলু কাটিলোঁ, চব হৈ আছে আৰু। এয়া খুৰাই প্ৰসাদ ধুই আছে আৰু আজি আমাৰ পুথি পঢ়াত খিচিৰি খোৱা হ'ব। আমাৰ আজি মোৰ শাহুমাৰ বছৰেকীয়া সকাম আছে আৰু সেইকাৰণে খিচিৰি আৰু ভাজি এনেকৈ বনাব আৰু এয়া ভকত আহিছে, চাহ ৰেডি কৰি আছোঁ। বায়ে বহুত লাজ পায়, বায়ো বহুত কামত লাগি আছে। কালিৰ পৰা কামে পাৰ হৈ আছে আৰু দিনটো। বায়ে বিৰাট লাজ পায়, সেয়াই আৰু চাই থাকিব। চাহ হৈ গ'ল, চব হৈ গ'ল, আপুনি খালি দিব লাগে আৰু। আজি মোৰ শাহুমা ঢুকুৱা 4 years হ'ল আৰু সেইকাৰণে ঘৰত অলপ পুথিকে পঢ়াই দিয়া হৈছে। আৰু এয়া মোৰ দেউতা, চাওকচোন, আপোনালোকে দেখা নাই চাগে এয়াই মোৰ দেউতা, শহুৰ দেউতা। আৰু আজিৰ দিনটো বহুত দুখো লাগে, তথাপিও আৰু কিটো কৰিব, উপায়তো নাই, এদিন সকলো যাবই লাগিব। আৰু সেয়া অলপ পুথি পঢ়ি আছে, আপোনালোকক দেখালোঁ। এয়া খুৰাই পূৰা বনোৱা মেলাত লাগি আছে আৰু খিচিৰি হৈ গ'ল বাৰু বনোৱা, এতিয়া বনাই আছে ভাজি। আৰু খুৰাই বহুত টেষ্টি বনায় কিন্তু দেই, ক'বই লাগিব, খুৰাই বনোৱা খাই কিন্তু মই বিৰাট ভাল পাওঁ আৰু বৰ ধুনীয়া বনায়। কিন্তু এয়া আমাৰ খিচিৰি ৰেডি আৰু খুৰাই দেখাই দিছে আৰু সকলোকে খিচিৰিখিনি হ'লে ওপৰত এইবাৰ জলকীয়া পাউডাৰ দি থৈছে চাগে, এতিয়া মিলাই দিব আৰু খিচিৰিখিনি খাবলৈ যায় বিৰাট টেষ্টি হৈছিলে কিন্তু দেই, খুৰাই বহুত ধুনীয়া বনায়। এয়া মোৰ বা হয়, বাবুৰ বা আৰু বহুত ভাল হয় বা। আৰু আমাৰ ঘৰত কিবা পাতিলে বাকে প্ৰথম খবৰ দিওঁ আমি, বা আহিলে মোৰ বহুত ৰেহাই হয়। এয়া খিচিৰি খোৱা পৰ্ব চলি আছে আৰু সকাম অলপ আগত ভাগিল আৰু প্ৰসাদ বিতৰণো হৈ গ'ল, ভিডিঅ' কৰি ৰাখিবহে নহ'ল। আৰু এতিয়া খিচিৰি খোৱা টাইমতে ভাইটিয়ে ভিডিঅ' ক্লিপ অলপ ৰাখিলে, সেয়াই আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিলোঁ। আৰু এয়া আৰু এয়া নেক্সট ডে হয়, গণেশ চতুৰ্থী আছিলে সেইদিনা। আৰু এয়া ভাইটিয়ে ঘৰতে অলপ সৰুকৈ গণেশ মূৰ্তি ঘূৰাইছে আৰু মই পৰা নাছিলোঁ, অলপ পিৰিয়ডছৰ প্ৰব্লেম হৈ আছিল সেইকাৰণে। আৰু ভাইটিকে দেখাই দিলোঁ আৰু ভাইটিয়ে নিয়মখিনি সৰুকৈ হ'লেও কৰিলে আৰু খুব বেছি ভাল লাগিলে। গণেশ চতুৰ্থীৰ দিনটো সকলোৰে বাবে ভাল লগা এটা দিন হয়।